27 এপ্ৰিলত নতুন দিল্লীত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰা ডিএনএল উগ্ৰপন্থী সংগঠনৰ নেতাসকলক আজি ধনচিৰিৰ উষ্ম আদৰণি জনায় বিভিন্ন দল সংগঠনে। ধনচিৰিৰ এই উপলক্ষে অনুষ্ঠিত সভাত তেওঁলোকৰ ডিমাছা জনগোষ্ঠীৰ লগতে সকলো জাতি সম্প্ৰদায়ৰ হকে কাম কৰিব বুলি উল্লেখ কৰে। ডিএনএলে ধনচিৰিৰ সদ্য শান্তি চুক্তি স্বাক্ষৰিত ডিএনএল নেতাক উষ্ম আদৰণি। উল্লেখযোগ্য যে শান্তি চুক্তি অনুসৰি চৰকাৰে ডিমাছা বসতি প্ৰধান এলেকাৰ উন্নয়নৰ বাবে 1000 কোটি টকাৰ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ কাষৰীয়া ডিমাছা বসতিৰ প্ৰধান এলেকাক ডিমা হাছাও জিলাক সংলগ্ন কৰা ৰাজ্যৰ আন ডিমাছা বসতিৰ প্ৰধান এলেকালৈ উন্নয়ন পৰিষদৰ গঠন কৰা প্ৰাক্তন বিদ্ৰোহীসকলক আৰ্থিক সাহায্য দিয়াৰ লগতে আন্তঃগাঁথনি উন্নয়ন কৰাৰ প্ৰতিশ্ৰুতি দিছে চৰকাৰে। নতুন দিল্লীৰ পৰা শান্তি চুক্তি কৰি ঘূৰি অহা নেতাসকলক আজি ধনচিৰিৰ ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহৰ বিভিন্ন দল সংগঠনে আদৰণি জনায়। সংগঠনটোৰ অধ্যক্ষ ইটিকা ডিফুচা আৰু সেনাধ্যক্ষ নাইডিং ডিমা হাছাই কয় যে সকলো জাতি জনগোষ্ঠীক লগত লৈ তেওঁলোকে আগবাঢ়ি যাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ওপৰত গভীৰ আস্থা ৰাখি তেওঁলোকে শান্তি চুক্তিৰ সকলো দফা শীঘ্ৰে কাৰ্যকৰী হ'ব বুলি আশা প্ৰকাশ কৰে। আনহাতে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত সংগঠনটোৰ অধ্যক্ষ ইটিকা ডিফুচাই তেওঁলোকৰ ৰাজনৈতিক উচ্চাকাংক্ষা প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজনৈতিকভাৱে তেওঁলোকে সাংসদ বিধায়ক আদিৰ দাবীও উত্থাপন কৰিব যাতে ৰাজনৈতিকভাৱে ডিমাছা জাতিটোক শক্তিশালী ৰূপে আগুৱাই নিয়াৰ লগতে ডিমাছা বসতি প্ৰধান অঞ্চলসমূহৰ উন্নয়ন হয়। এই সংগঠনটোৰ নেতাসকলে এতিয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে কোনটো দলক সমৰ্থন আগবঢ়ায় সেইটো লক্ষণীয় হ'ব। 16ৰ পৰা ষ্টাৰ্টিং 2021ত আমাৰ লগৰ চিজফায়াৰ এগ্ৰিমেণ্ট হৈ গ'ল। আমাৰ লগৰ দাবীটো গোটেই আমাৰ ডিমাছা বসতি অঞ্চল আগত হেৰাই যোৱা আমাৰ লগৰ এই পুনৰ ঘূৰাই পাব বুলি আমি অসমৰ মুখ্যমন্ত্ৰী আমাৰ শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা আছিল। 6 বছৰ ধৰি আপোনালোকে আন্দোলন চলাইছে। হয়, 6 বছৰ ধৰি আমালোকে আন্দোলন চলাইছে। কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ লগত শান্তি চুক্তি এই শান্তি চুক্তিত কি আছে? শান্তি চুক্তিত আমাৰ গোটেই আমাৰ ডিমাছা বসতি অঞ্চল ডিমা হাছাওত MLK হ'ব। আমালোকৰ MP তাপি আছে, MLA তাপি আছে, ডিষ্ট্ৰিক্ট ক্ৰিয়েশ্যন হ'ব। এইটো লৈহে আমালোকে আলোচনা কৰিছে। আমাৰ পুনৰ আগৰ হেৰাই যোৱা ৰাজ্যটো এইটোৱেই আছিল। ক'বলৈ গ'লেতো আমাৰ আগত ডিমাপুৰ হিৰিম্বা ৰাজ্য থকা টাইমততো আমালোকৰ বহুত ডাঙৰ এৰিয়াও আছিলে, যেতিয়া নেকি আমাৰ কামপুৰ ধৰক, গোলাঘাট ডিষ্ট্ৰিক্ট ধৰক, কাছমাৰী এইবিলাক অঞ্চলতে আমালোকৰ ডিমা ৰাজা আগত আছিলে। মকৰধ্বজৰ পৰা আমাৰ দুলাৰাম সেনাপতি ইমান লোকে আমালোকৰ ৰাজ্য নিজৰ কাণ্ট্ৰি আছিলে। আজি সমস্যাটো বহুত সমস্যা আছিলে আমালোকৰ ডিমাছা, কিন্তু আমালোকে এতিয়াতো জনগোষ্ঠীও কম আৰু অসমৰ ভিতৰত আমালোকে ডিমাছা জনজাতি আমালোকে শ্ৰেষ্ঠ ভূমিপুত্ৰ ক'বলৈ গ'লেতো আজি আমালোকে ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট পোৱাৰ পাছতে আমালোকে ডিপ্ৰাইড হৈ গ'ল। আজি আগৰ চৰকাৰে আমাক বহুত ডিপ্ৰাইড কৰি দিছে। আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি তেখেতৰ নেতৃত্বত আমাৰ এই দাবীটো পূৰ্ণ হ'ব, সোনকালে ছেটেলমেণ্ট হৈ যাব বুলি আমি আশা ৰাখিছোঁ। ৱেলফেয়াৰ কাউন্সিলৰ কথাটো এনেকুৱা যে আমি ডিমাছা যিটো নেকি MLK হ'ব নোৱাৰিব, বাহিৰত থাকি যাব, এই ডিমাছাসকলৰ কাৰণে আমাৰ ৱেলফেয়াৰ কাউন্সিলটো দিছে। কেন্দ্ৰীয় চৰকাৰে 500 কোটি টকা আৰু আমাৰ ৰাজ্য চৰকাৰে 500 কোটি টকা দিব বুলি সিহঁতে প্ৰতিশ্ৰুতি দিছে। আমাৰ লগৰ এগ্ৰিমেণ্টতো আছে, চৰকাৰে ডিক্লেয়াৰ কৰি দিছে। আমালোকে এই 1000 crore আমালোকে এইটো কোনখিনিত আমালোকৰ ডিমাছা বসতি অঞ্চলত আমালোকে কি কৰিব লাগে, ডেভেলপ কৰিব লাগে, এইটো আমি পাছতে আলোচনা কৰিব লাগে। এইটো কেইদিনমান 1 মাহৰ পাছতে আমালোকে আৰ্মছ চেৰেমনি হ'ব, তেতিয়া আমালোকে ডিছপ্লেচ হৈ যাব। ধন্যবাদ।